everyone, welcome back to my channel Zuri's Vlog. तो आज तो विश्वकर्मा पूजा मोर फाলৰ পৰা সকলোকে অভিনন্দন থাকিলে যাতে সকলো পূজা কৰি ভালদৰে ঘৰত যিয়ে আছে গাড়ী বাইক চাইকেল স্কুটি যিয়ে নহওক মুঠতে ভালদৰে পূজা কৰে। আৰু মই এতিয়া পূজা বুলি আমাৰ ঘৰত ঠগী এখন আগবঢ়াইছে মায়ে। তো তাতে গোসাঁইঘৰত মই এতিয়া চাকি দিওঁগৈ, গা ধুই আহিছোঁ, চাগে গামোচা লৈছোঁ। আৰু মই এটা আজি স্বাস্তিক বনাম বুলি ভাবিছোঁ। সকলোৱে স্বাস্তিক বনায়, সেইটো মই বাৰু কোৱা নাই, কিন্তু মই কি পদ্ধতিৰে স্বাস্তিকটো বনাওঁ সেইটো চাওকচোন। কাৰণ স্বাস্তিক বনোৱাৰ পদ্ধতি থাকে, তেনেকৈ এনেকৈ ক্ৰছ কৰি ৰাখি দিলে নহয়। তাৰপৰা চাই লওকচোন মোৰটো হৈছেনে নাই, আৰু যদি হৈছে বা নাই হয়তো মই নাজানো। প্লাছ আপোনালোকে হৈছেনে নাই এটা কমেণ্টত জনাব হা। ঠিক আছে, এতিয়া বলকচোন। এয়া মই চাকি গছ জ্বলাবলৈ লৈছোঁ। চাকি গছ জ্বলাই লওঁ। বিশ্বকৰ্মা পূজা বুলি চাকি এগছ আগবঢ়াই লৈছোঁ। এনেও আমি সদায় ৰাতিপুৱা আৰু আবেলি সময়ত চাকি গোসাঁই থাপনাত চাকি জ্বলাওঁ। তো এয়া গোসাঁই ঘৰত চাকি গছ জ্বলাই লৈছোঁ। চাকি জ্বলাই ধূপ দুডাল জ্বলাই লওঁ। জ্বলাই লোৱাৰ পিছত গোসাঁই থাপনা সেৱা ভাগ কৰাৰ পিছতহে ঠগীখন খুলিব, ভাঙিব মায়ে। তাৰপিছতে মায়ে এতিয়া আকৌ গা ধুব গৈছে, এতিয়া আহি পেলাই আকৌ ঠগীখন ভাঙিবহি। চাওকচোন, গোসাঁই থাপনাখন সৰু হয়, পাকঘৰ এটা চুকতে আছে। তো আমাক পুৱা গধূলি সকলোৱে থাপনাত আহি পূজা কৰিহে সকলোৱে নিজৰ নিজৰ কামলৈ যাবলৈ ওলায়। এয়া চাওকচোন, পূজাটো কৰি লৈছোঁ, সেৱাভাগ কৰি লওঁ। কৰি লৈ বাহিৰলৈ ওলাই যাওঁ। এতিয়া মায়ে কৰিব, মায়ে এতিয়া কৰিব। চাওকচোন, কৰিলোঁ পূজা কৰাৰ পিছত এতিয়া মায়ে পূজা কৰিব। মায়ে পূজা কৰাৰ পিছত এতিয়া মই মাৰ লগতে গৈ স্বাস্তিকটো বনামগৈ। আপোনালোকে বলকচোন, মোৰ লগতে চাব কেনেকৈ বনাইছোঁ। মিলাই দিম। হৈ গ'ল। এতিয়া প্ৰসাদ খাই আছোঁ মই চব। সেয়া মই স্বাস্তিকটো যে বনালোঁ কেনেকুৱা হৈছে এটা কমেণ্টত জনাব। ঠিক আছে,
তো আজিলৈ বাই বাই। যদি মোৰ চেনেলটো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।